Hello guys, welcome back to our channel Chaudhary's vlog. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ আৰু মোৰ আগৰ ব্লগটো কমপ্লিট নহ'ল সেইটো কাৰণে মই সেকেন্ড পাৰ্ট বনাইছোঁ তো আপোনালোকে চাব আৰু প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যেহেতুকে মই নতুন হয় আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰি যাব যাতে মই আগলৈও ভাল ভাল ভিডিঅ' দি আপোনালোক এণ্টাৰটেইন কৰিব পাৰোঁ থেংক ইউ बड़ी बहन से बात करिए। हाँ नारियल वाली से अजय उतर का मैं अनन्या के स्कूल से बोल रहा हूँ, उसकी कंप्लेंट करनी थी। आप कौन बोल रही हैं? बड़ी बहन बोल रही हूँ। अच्छा, आप अनन्या की बड़ी बहन बोल रही हैं। মই বোলো ক'ত গলা তুমি हाँ नारियल Age क्या दाम आपकी আছে কিমান জোৰা 100 টকা শুকান বোৰে 100 টকাত পায় ডাব নাৰিকলো 100 টকা কৰি দিছে আজিকালি গৰমৰ দিন কাৰণে চলো এখন নহয় মই কমাই 90 ৰুপিছত আনিছো পাৰিছা তুমি বজাৰ কৰিব শিকি গৈছা ল'ৰা একদম মোৰ লগত থাকি থাকি भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी মই বজাৰৰ পৰা আহি পালো অলপ আগতে ফ্ৰেছ হলো ইমান গৰম দিছে একদমেই গম নাপাই যে মই ফ্ৰেছ হৈছো পুৰা ঘামি গৈছো আৰু এতিয়া লাঞ্চৰ টাইম তেহিয়ে গোটেইখিনি বনাই থৈ গৈছে জাষ্ট মই এতিয়া বনাম কেকুৰা ভাজি আজি বজাৰৰ পৰা আনিছিলো যে সেইটো তো চাই থাকো মই কেনেকৈ বনাওঁ একদম চিম্পলকৈ বনাওঁ ইমান একো ভেজাল নাই আৰু বস্তুৰ চাই থাকো পিঁয়াজখিনি ভালকে ভাজি লৈছো পিঁয়াজ দুটা দিছো আৰু জলকীয়া দুটা দিছো আদা নহৰু দি দিছো এইখিনি পিঁয়াজ নালাগে এতিয়া দিছো তাৰপিছত জিৰা গুড়া অকণমান দি দিছো Good evening guys. মই লাঞ্চ কৰি উঠি অলপ শুই দিলোঁ এতিয়া অলপ আগতে উঠিলোঁ চাহ খালোঁ আৰু ভাবিলোঁ এতিয়া ব্লগটো ষ্টাৰ্ট দিওঁ আৰু মই যে আপোনালোকক কৈ আছিলোঁ ছাৰপ্ৰাইজটোৰ কথা সেইটো হৈছে আজি আমাৰ সৰু বাৰ বাৰ্থডে হয় তো আমি এটা ছাৰপ্ৰাইজ প্লেন কৰিছোঁ ভাবিলোঁ ঘৰতে এটা কেক বনাই তেখেতক ছাৰপ্ৰাইজ দিওঁ ৰাতি 12টা বজাত ভিডিঅ' কল কৰি পিনে তেখেত একচুৱেলি থাকে যোৰহাটত এতিয়া যে চিটুৱেশ্যনটো ভাল থাকিলে হয় বা ঘৰৰ অলপমান চিটুৱেশ্যনটো ঠিকে থাকিলে হয় তো আমি গুচিয়ে গ'লো হয় যোৰহাটলৈ ছাৰপ্ৰাইজ দিবলৈ কিন্তু সেইটো একদমেই এতিয়া পচিবল নহয় তো ভাবিলোঁ ফোনতে কৰি দিওঁ আৰু তো মই কেনেদৰে কেকটো বনাওঁ আহক আপোনালোকক দেখাই দিওঁ তো আমাৰ চব হৈ গ'ল এতিয়া মোৰ হাজবেণ্ডে মোক হেল্প কৰি দিছে इतनी खुशी मुझे आज तक সেইকাৰণে জলদি হ'ল তাৰপিছত এইখিনি এতিয়া আমি গুড়ি কৰি ল'ম আৰু এই সবখিনি গ্ৰাইণ্ড কৰি লম ন তাৰপিছত আৰু এইখিনি আমি হেৰি কৰি মানে ক্ৰীমত ইউজ কৰি ইউজ কৰিম ওকে চলো এইখিনি গুড়ি কৰো বিস্কুটখিনি এনেকৈ সৰু সৰুকৈ ভাঙি ল'ব তাৰপিছত আপোনালোকে যিমান পৰিমাণে মিঠা খাব ইচ্ছা কৰে সিমান পৰিমাণে চেনিটো দিব পাৰে মই 3 চামুচ দিছোঁ এনেকৈ গুড়ি কৰি ল'ব বিস্কুটখিনি তাৰপিছত তাতে মই 2 চামুচ ৰিফাইন অইল দি দিছোঁ আৰু ভালকৈ মিলাই লৈছোঁ 1 কাপ গাখীৰ দিছোঁ গাখীৰখিনি মিলাই পিনে তাত মই 1 চামুচ বেকিং ছ'ডা দিছোঁ এইখিনি দিয়াৰ পিছত আপোনালোকে ভালকৈ মিহি কৰি পিনে গোটেইখিনি মিক্স কৰি দিব আৰু এয়া বাটাৰ পেপাৰ লগাই মই গোটেই পেষ্টটো বাতিটোত ঢালি দিছোঁ আপোনালোকে যিকোনো বাচন ল'ব পাৰে আৰু এনেকৈ মই
একদম লো ফ্লেমত 30 মিনিটৰ কাৰণে থৈ দিছোঁ। আৰু বাকী থকা ক্ৰীমখিনিৰে মই ইয়াতে অলপ গাখীৰ মিক্স কৰি বইল কৰি পিনে থৈ দিছোঁ ফ্ৰিজত অলপ টাইমৰ কাৰণে। তাৰপিছত মই এইখিনি কেকত ডেক'ৰেশ্যন কৰিবৰ কাৰণে ইউজ কৰিম। এয়া মোৰ কেক হৈ গ'ল। এতিয়া অলপ চলপ ক্ৰীম দিছোঁ আৰু তাতে চকলেট দিম। আৰু এয়া মোৰ কেক ৰেডি হৈ গ'ল। বনাবলৈ বহুত ইজি হয়। আপোনালোকৰ ঘৰতো কাৰোবাৰ বাৰ্থডে থাকিলে এনেকৈ ট্ৰাই কৰিব পাৰে। Birthday to you. Happy birthday to you. Happy birthday, dear Kangana Ba. Happy birthday to you. Foo kar diya. Foo kar diya. Cake to kati dise. খাই দিয়া মাকে খাই দিয়া। একদম এইটো ঘৰতে বনাইছ না? এইটো ঘৰত বনাইছো। আকৌ বনি থৈছা